আজি বহুতে দিছে স্বাধীনতাৰ শুভেচ্ছা। কেনেকৈ শলাগ লওঁ বাৰু এনে শুভেচ্ছাক? য'ত অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথত আন্দোলন কৰিব লগা হয়, য'ত নিজ ভাষা নিজ জাতিৰ বাবে অন্বেষণ কৰিব লগা হয়, তেনেহ'লে সেয়া জানো স্বাধীনতা? হয়তো নহয়। স্বাধীনতা কেৱল আমাৰ বাবে চাৰিটা শব্দ। য'ত দেৱী সদৃশ এগৰাকী এগৰাকী নাৰী নিৰ্যাতিত হৈ পিতৃ মাতৃৰ কোলা উদং কৰি মৃত্যুক সাৱটি লয়, তাত জানো স্বাধীনতাৰ কিবা অৰ্থ আছে? হয়তো নাই। যিদিনা মোৰ জাতিটোৱে মূৰ দাঙি থিয় দিব, যিদিনা মোৰ বাই ভনীয়ে মুক্ত মনেৰে পৃথিৱীখন উপভোগ কৰিব পাব, যিদিনা আমাৰ অস্তিত্ব ৰক্ষা হ'ব, সেইদিনা গাম মই স্বাধীনতাৰ জয়গান আৰু চিঞৰি চিঞৰি ক'ম, সৌ আছা দেশৰ তিনিবৰণীয়া পতাকাই স্বাধীনতা দিলে সেই জিলমিল বতাহৰ স্পৰ্শত।